শ্ৰী শ্ৰী গৰৈমাৰী সত্ৰৰ ৪২তম অখণ্ড ভাগৱত পাঠৰ অনুষ্ঠান প্ৰতি বছৰেই হৈ আহিছে। এইবাৰো সেই অনুষ্ঠান পতা হৈছে। ভাগৱত সেৱা জনাবলৈ এয়া আমি পদূলিৰ মূৰত ৰৈ আছোঁ আৰু সকলোৱে পদূলিৰ মূৰত এনেদৰে কলপুলি পুতে। তেনেদৰে আমিও পুতিছোঁ আৰু এনেদৰে গামোচা পাৰি থৈ দিওঁ। গোসাঁই আহিলে ইয়াতে ভৰি ধুওৱা হয়। এয়া গোসাঁই ভৰি ধুওৱা হ'ব ইয়াতে গামোচাত। এয়া ভাগৱত এনেদৰে আয়তীসকল সকলো ওলাই আহিছে। আমাৰ পদূলিয়ে ভাগৱতক প্ৰণাম জনাইছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকেও এনেদৰে গলত গামোচা লৈ ওলাই আহিছে। এয়া মন্দিৰ ভাগ দেখুৱাই দিছোঁ। এয়া ধুনীয়াকৈ এয়া আপোনালোকেও চাওক আৰু ইয়ালৈ ভাগৱত দৰ্শন কৰিবলৈ আপোনালোককো আহিবলৈ অনুৰোধ জনালোঁ। প্ৰতি বছৰে এই অনুষ্ঠান কৰা হয়। এয়া ধুনীয়াকৈ সজাই থোৱা হৈছে মন্দিৰ ভাগ।